गुबुन गुबुन हानजायाव गावस्रानानै थानाय आक्रासु एबा कच राजबंशी फरायसा आफादखौ खौसे खालामफिननायनि बिथिङाव अतुल बर्मन हानजानि गिदिर थांखि। कच राजबंशी हारिनि सार्थआव गोबां हानजायाव गावस्रानानै थानाय दुलाराय कच राजबंशी फरायसा आफाद एबा आक्रासुखौ ज' खालामफिननायनि थाखाय मिरुनि आफादगिरि अतुल बर्मननि गोख्रों बिबुंथि। थांनाय गोलाव समनिफ्राय गोबां हानजायाव गावस्रानानै थानाय आक्रासुखौ ज' खालामफिननायनि बाथ्राया सोलिबोबाय थादों। बेबादि समावनो अतुल बर्मन हानजाया गुबुन गुबुन हानजायाव गावस्रानानै थानाय आक्रासुखौ खौसे खालामफिननांगौब्ला आक्रासुनि संबिजितखौ सोदांनो नांगोन होनना बुङो। आगुनि संबिजित बादियै आक्रासुनि बिबानगिरिफोरा बोखावजायै गवालपारा जिल्लानिफ्रायल' आफादगिरि आरो नेहाथारि सायख'जायो। बेनि अनगायै गुबुन गुबुन जिल्लानि सुबुङा आक्रासुनि आफादगिरि आरो नेहाथारि जानो हाया। बेनिखायनो आक्रासुनि संबिजितनिफ्राय बोखावजायै गवालपारा जिल्लानिफ्रायल' आक्रासुनि आफादगिरि आरो नेहाथारि सायख'नो हानाय दफाखौ सोदांनो नांगौ होनना आक्रासुनि अतुल बर्मन हानजाया दाबि खालामोब्लाबो गुबुन हानजाया मानिनानै लाया होनना बुङो। जायनि थाखाय आक्रासुनि संबिजितआ सोदांजायाब्ला गुबुन गुबुन हानजायाव गावस्रानानै थानाय आक्रासुखौ खौसे खालामनाय बिथिङाव अतुल बर्मन हानजाया मदद होआ होनना खौरां मेलनि गेजेरजों फोरमायो। हदौ कच राजबंशी ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অতুল বৰ্মন গোটৰ চিন্তন বৈঠকৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আজি অতুল বৰ্মন গোট বুলি নহয়, আমি হদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে 29 জুলাইত আক্ৰাসুৰ একত্ৰীকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই প্ৰক্ৰিয়াটো আমি অৱগত হ'ব পাৰিছোঁ যে ইমিগ্ৰেশ্যন কমিটিয়ে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত আমি একমত। তাত আমি এটা কথা উনুকিয়াব বিচাৰিছোঁ যে আক্ৰাসুৰ যিটো সংবিধান আছে সেই সংবিধানৰ যিকেইটা দফা সেই দফাকেইটা সংশোধন কৰি আক্ৰাসুৰ একত্ৰীকৰণ হ'লে আমাৰ হদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা অতুল বৰ্মন গোটৰ সদস্যসকলে আমাৰ কোনো দ্বিমত নাই। কিন্তু সংবিধান সংশোধন নকৰাকৈ যদি একত্ৰীকৰণ হয় তেতিয়াহ'লে আমাৰ তাত দ্বিমত আছে। এইকাৰণেই যে সংবিধান ভাৰতৰ সংবিধান সংশোধন হ'ব পাৰে, যদি আমাৰ আক্ৰাসুৰ যিটো সংবিধান আছে সেই সংবিধানো সংশোধন হ'ব পাৰে। এইকাৰণেই ক'ব বিচাৰিছোঁ যে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে আজি বহুদিনৰ পৰা আমাৰ কমতাপুৰ ৰাজ্য জনজাতিকৰণ এই দাবীসমূহ আমি চৰকাৰৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ। তাৰ পিছতো আমাক চৰকাৰে কিছুমান সুপাদিলাৰ কাৰণে বিভিন্ন গোটত আক্ৰাসু বিভক্ত হোৱাৰ কাৰণে চৰকাৰে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই ইমিগ্ৰেশ্যন কমিটিয়ে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আদৰণি জনাইছোঁ। ইমিগ্ৰেশ্যন কমিটিৰ যিসকল কৰ্মকৰ্তা বা বিষয়ববীয়াসকল আছে তেওঁলোকে পোনপ্ৰথমে সংবিধানখন সংশোধন কৰক। সংশোধন কৰি আক্ৰাসু একত্ৰীকৰণ হ'লে আমাৰ তাত কোনো দ্বিমত নাই। আৰু আমি বিচাৰোঁ যে জাতি এটা আগবাঢ়ি যাবলৈ হ'লে আমি যদি বিভিন্ন ভাগত বিভক্ত হৈ থাকোঁ তেতিয়াহ'লে আমাক জনজাতিকৰণ তথা কমতাপুৰ ৰাজ্য আমি কেতিয়াও নাপাম। সেই হেতুকে আমি অতুল বৰ্মন গোটৰ এজন কৰ্মী হিচাপে দাবী উত্থাপন কৰিছোঁ যে আমাৰ আক্ৰাসুৰ যি সংবিধান আছে সেই সংবিধান সংশোধন কৰি একত্ৰীকৰণ হ'ব লাগে। সংবিধানৰ বিষয়বস্তু হ'ল যিটো অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত সভাপতিজন থাকিব লাগে। গতিকে আমি বিচাৰিছোঁ অবিভক্ত জিলাৰ ভিতৰত সভাপতিজন নাৰাখি, যিহেতু হদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা নামেৰে এইটো আক্ৰাসু সমিতিখন হৈছে, গতিকে এইটো আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে তাৰ ভিতৰৰ পৰাও এজন সভাপতি বা সম্পাদক হ'ব পাৰে। গতিকে যিহেতু আমি অসমত বসবাস কৰোঁ, অসমত বসবাস কৰা হিচাপে আমাৰ অসমৰ যিবিলাক জিলা আছে সেই জিলাৰ অতুল বৰ্মন গোটত যিবিলাক জিলা আছে সেই জিলাৰ বহু তেনেকুৱা ব্যক্তি আছে, শিক্ষিত ব্যক্তি, জনা শুনা ব্যক্তি, সেইসকলক যাতে হয় সভাপতি সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে আৰু সেই দফাটো যাতে সংবিধানত অন্তৰ্ভুক্ত কৰে, এয়া আমাৰ দাবী। সংগঠনটো মাত্ৰ মানে অবিভক্ত গোৱালপাৰাতে সীমাবদ্ধ হৈ থাক,
সেইটো আমি বিচৰা নাই। যিহেতু অবিভক্ত গোৱালপাৰাত বহুত কিছু বস্তু তেওঁলোকে পাইছে, KSC পালে, KSCৰ জৰিয়তে তেওঁলোকে সংৰক্ষিত। আজি আমি সেইটো কথা আমি তেওঁলোকক বিৰোধিতা কৰা নাই। আপোনালোকে KSC লৈছে, KSCৰ জৰিয়তে আপোনালোকে সংৰক্ষিত হৈছে। কিন্তু আমি যে KSCৰ বাহিৰত আছোঁ, আমাৰ সমগ্ৰ অসমৰ ভিতৰত যিসকল কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে, তেখেতসকল যে আমি বিভিন্ন প্ৰকাৰে লাঞ্ছিত বাঞ্ছিত হৈ আছোঁ, সেই ক্ষেত্ৰত মানে আপোনালোকে মুখৰ পৰা এটা কথাও আমি শুনিবলৈ নাপালোঁ। আপোনালোকে খালি অবিভক্ত গোৱালপাৰা, অবিভক্ত এই মানে কোচবিহাৰ মানে ডিমাণ্ড কাউন্সিল, এইবিলাকতে মানে আপোনালোকে সীমাবদ্ধ হৈ আছে। সেইকাৰণে আপোনালোকে এই ধৰণৰ ঠেক মনোবৃত্তি লৈ যি ধৰণে আপোনালোকে চক্ৰান্ত কৰি একদম মেকিং পলিচিৰে আপোনালোকে যিটো সংগঠনৰ একত্ৰিতকৰণ কৰিব বিচাৰিছে, সেই ক্ষেত্ৰত আমি আমাৰ অতুল বৰ্মন গোটৰ তৰফৰ পৰা আমি সম্পূৰ্ণ এই ক্ষেত্ৰত আমি নাকচ কৰিছোঁ। যিহেতু যদি আমাৰ প্ৰস্তাৱসমূহ গৃহীত হয়, তেতিয়াহ'লে আমি আপোনালোকৰ একমত, আপোনালোকৰ এই একত্ৰিতকৰণত আমি সম্পূৰ্ণ সমৰ্থন আছে। তিনিটা অতুল বৰ্মন ডাঙৰীয়াৰ গোটখন লৈ আৰু তিনিখন গোট আছে, হিতেশ্বৰ, তাৰপিছত বলৰামৰ আৰু ক্ষিতীশ্বৰ। তেখেতসকলৰ মানে তিনিটা গোট আছে। তিনিটা গোটৰ ভিতৰত কোনো এটা গোটেই মানে সংবিধানটো যে সংশোধন হওক এই কথা উল্লেখ নকৰে আজিৰ তাৰিখলৈকে। সেইকাৰণে আমাৰ মানে শংকা হৈছে, সংগঠনটো যিহেতু বৃহত্তৰ সমগ্ৰ অসমৰ সংগঠন, আগতে যোৱা পৰ্যায়ত কাৰ্যকালত কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ ইমান এটা মানে বিস্তাৰিত ভাৱে প্ৰসাৰ হোৱা নাছিল। তেতিয়া মানে অবিভক্ত গোৱালপাৰাতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহৰ মানে শতকৰা হাৰ বেছি আছিল বুলি তেখেতসকলে সেইটো সীমাবদ্ধ ৰাখিছিল। কিন্তু আজিৰ ডেটত কোচ-ৰাজবংশী মানুহবিলাক যিহেতু সজাগ হৈছে, নেতৃত্ব ল'ব পৰা তেনেকুৱা মানে প্ৰতিনিধি ওলাই আহিছে, সেই ক্ষেত্ৰত মানে জাতিটোৰ স্বাস্থ্য মানে সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে মানে অবিভক্ত গোৱালপাৰাৰ বাহিৰে মানে সভাপতি সম্পাদকৰ যি দায়িত্ব, সেইসমূহ মানে যিকোনো এটা পদ আপোনালোকে অবিভক্ত গোৱালপাৰাৰ বাহিৰে আপোনালোকে প্ৰক্ষেপ কৰক আৰু সংগঠনটো সুন্দৰকৈ মানে একত্ৰিতকৰণ কৰি সুন্দৰকৈ পৰিচালনা কৰাত আপোনালোকে সহায় সহযোগ আগবঢ়াওক। এই ক্ষেত্ৰত হ'লে আমি আমাৰ অতুল বৰ্মন গোটৰ পৰা সমৰ্থন সম্পূৰ্ণ আমি বুদ্ধিজীৱী মহলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।